Good morning everyone. Sunday hoy. Moi কাম চাম কৰিলো গা চা ধুলো ৰিয়া মই ৰেডি হৈছো আমি বজাৰ কৰিব অকমান ওলাই যাম ভাতটো বহাই দিছো এফালে হাজবেণ্ডে গা ধুব গৈছে আমি ভাতটো খাই যাম বজাৰ কৰিব যাম আমি বজাৰ কৰা হয় নাই মানে তোমাৰ বজাৰ কৰা যোৱাই নাই টাইমে পোৱা নাই মানে যোৱা সানডে ঘৰৰ পৰা আহিলো যে সেই কাৰণে চাহ খালো আমি ৰাতিপুৱা উঠি মই গা চা ধুলো কাম চাম কৰিলে এতিয়া ভাতটো হাজবেণ্ডে গা ধুই আহিলে ভাতটো খাই পেলাই আমি যাম আৰু বজাৰ কৰিব আমি বজাৰ কৰি আহি পালো একদম বালি ধুলি বালি একদম হৈ আছে মই জাষ্ট আহি পালো আহি পাই কিনে বহি আছো এতিয়া বস্তুখিনিও মই লোৱা নাই বস্তুখিনি ওলাই লওঁ আৰু আমাৰ ছাৰে মোবাইলটো চাই আছে মই বস্তুখিনি দেখাই দিওঁ আৰু মানে ৰাতিপুৱা ভাত খাই পাছত ধুই যোৱা নাই চব সেনেকৈ আছে এক ছেকেণ্ড মই দেখাই আছোঁ বজাৰ এফালে আলু আছে এইফালে চব্জি আদা নহৰু চব্জি চব আৰু এইফালে 2 পেকেট বিস্কুট এইফালে মছলা চাহপাত মছলাই হয় গা ধোৱা চাবোন পেকেট গাখীৰ আৰু এইফালে ডাঙৰ চাফটো নাছিল কাৰণে এইটো আনিলোঁ আৰু এইফালে কণী আছে 10টা এইটো ৰিফাইন আছে এইটো আমুল আছে এটা আৰু ইয়াত চিকেন আছে এইটো ময়দা হয় মানে আজি মই চিংৰা বনাম এইফালে চেনি এইফালে এইটো বুট আৰু মই মটৰ আনিছিলোঁ আৰু এইখানতে চব্জি আদা নহৰু এইটো কল কেঁচা কল ইয়াত পিঁয়াজ আছে আৰু এইফালে চাউল এইটো চাউলটোৰ নাম বা কি মই নাজানো বাৰু এইখানতে বজাৰ এতিয়া মই এইখানতে ভালদৰে ঠিক কৰি লওঁ আমাৰ দুপৰীয়াৰ ভাত আলু পিটিকা বইল কণী আৰু দুপিচ চিকেন ফ্ৰাই মাংস ভাজা মাংস ভাজা আৰু এইজন মাংস ভাজা খোৱা মানুহ চাই দে একবাৰ কি টপটপা ভুকি ৰাখোচোন এতিয়া আমি ভাতটো খাই লওঁ 3:30 বাজিল আজি ভাত খাওঁতে বহুত দেৰি হ'ল এতিয়া মই চিংৰা বনাম টাইম ভাতটো খাই লওঁ হাজবেণ্ড আৰু মই অকণমান খোজকাঢ়ি আহোঁ হাজবেণ্ডৰ পৰা বৰ লাগি গৈছে ৰুমৰ ভিতৰত থাকি ক'ত গ'লে যাবা মই আছোঁ লাভ মই কি নাহো মই তোমাৰ লগত যাম তোমাৰ লগতে আহিম মোৰ ইচ্ছা আৰু হাজবেণ্ডে গধূলি চাহ খোৱাৰ কাৰণে আজি কি আনিছে দুটা চেণ্ডউইচ আনিছে তাৰপিছত ইয়াত ৰুটি আছে ইয়াত আছে পকৰি আৰু চাটনি তো
এতিয়া আমি চাহ বনাই লওঁ। একবাৰ চাই দিয়াচোন। এইটো আৰু মই সেইদিনা ঘৰত যেন গৈছিলোঁ, সেইদিনা মই ঘৰৰ পৰা এটা ভাল বস্তু আনিছিলোঁ। এতিয়া মই আপোনালোকক এইটো লাইটটো নুমাই দেখাব লাগিব। এক ছেকেণ্ড। লাইটটো নুমালেতো আন্ধাৰে হৈ যাবচোন। এয়া এইটো এইটো ব্লু হয়, এইটো গ্ৰীণ হয়, এইটো হোৱাইট হয়, এইটো মানে অলপমান আৰু ডাঠ হোৱাইট, এইটো আৰু বেছি হোৱাইট, এইটো আৰু বেছি হোৱাইট আৰু নাই। এইটো গ্ৰীণ, এইটো বেছি ভাল লাগে ন, এইটো ব্লু আৰু এইটো মানে ৰেড কালাৰ যেন পায়। এইটো মই ঘৰৰ পৰা লৈ আহিছিলোঁ, মানে মায়ে দিছে, মায়ে ভাইটি। ক'ৰবাত কিবা ভাল বস্তু পালে সেইটো মোৰ কাৰণে থৈ দিয়ে। এইটো মানে চাৰ্জ দিব পাৰি, ইয়াত চাৰ্জ দিলে হয়। সেয়া মই চিংৰা বনোৱাৰ কাৰণে এইফালে আলুটো বইল কৰি ল'লোঁ, এইফালে মটৰটো বইল কৰি লৈছোঁ, আদা নহৰু পিঁয়াজ আৰু কেঁচা বাদাম, আৰু এইফালে মই ময়দাখিনিটো ভালদৰে মাৰি ল'লোঁ। এতিয়া মই এইখিনিতে ধুনীয়াকৈ ভাজি লওঁ। মই কেৰাহীটো বহাই দিলোঁ, ইয়াত তেলো দি দিলোঁ। এতিয়া এইখিনিতে ভালদৰে ফ্ৰাই কৰি ল'ম। তাৰ প্ৰথমে পিঁয়াজখিনি দি দিম। এইটো জলকীয়া, আদা নহৰুখিনিও দি দিলোঁ। এতিয়া ইয়াত এইখিনিতে গোটেইখিনিতে দি দিম মই। ইয়াত মই ৰেড চিলি আৰু জিৰা গুড়ি অকণমান দি দিলোঁ আৰু ৰং গুড়া নিমখ। এইখিনিতে ভালদৰে মই ভাজি ল'ম। এইখিনিতে হৈ গ'ল, মই এতিয়া গেছটো নমাই দিম। এতিয়া মই এইখিনিতে ভালদৰে বেলি লওঁ, ধুনীয়া হৈ গৈছে। বেলি ল'লোঁ, কিন্তু এইখন গোল নহ'লেও হ'ব বাৰু। এতিয়া মই মাজেদি কাটি দিম, মানে এইখনৰ দুটা হ'ব। কিন্তু গোল নহ'লেও কথা নাই। এতিয়া ইয়াত ভিতৰত মই ষ্টাফিংখিনিতে ভৰাই লওঁ। মোৰ চিংৰাকেইটা বেলা হৈ গ'ল, সিমান ঠিক হোৱা নাই, মানে হ'ব আৰু হৈ যাব। আৰু ইয়াতো দিছোঁ এইকেইটা। ডাঙৰ ডাঙৰ কেঁচা জ্বালাকেইটা আনা, কেঁচা জ্বালা এতিয়া ফ্ৰাই কৰিম, চাটনি হ'ব। এইকেইটা আছে নাকেইটা না 7টামান। মোৰ চিংৰা ৰেডি হৈ গ'ল, আৰু ইয়াত জলকীয়া ভাজি লৈছোঁ আৰু আদা দি পেলাই চাটনি এখন কৰিছোঁ। চাওক, মোৰ মচমচীয়া চিংৰা ৰেডি হৈ গ'ল।
এতিয়া চাহ বনাইছোঁ চাহৰ লগত খাম এই চাটনিখনটো আৰু মজা